खुलुमबाय स्टुडियाव आं उदांस्रि मोसाहारि गासै आसाम रायजोआवनो एनएचएम मावफारियाफोरनि खुद्रि साननाया दिनै जोबथा सान रखा थिसनथाय बिथांखिनि गेजेरजों सोरखारि खालामनाय आरो समान खामानिनि थाखाय समान बेथनजों लोगोसे मुलाम्फा एबा खाबुफोरखौ सोरखारि मावफारियाफोरजों समानै मोनफानो नांगौखौ लानानै दुलाराय आसाम नाङैनो 4 मार्चनिफ्राय 6 मार्चसिम अल आसाम हेल्थ एन्ड टेक्निकेल वेलफेयार एसोसिएशन एनएचएम आसाम खुदिसानाय हाबाफारि लानाया दिनै जोबथा सान Regularization through special recruitment, drive and equal pay for equal work along with all equal benefits similar to regular employees बायदि स्लोगानजों दिनैनि जोबथा समाव क'क्राझार जिल्लानि दतमा रायजोआरि सावस्रि मिरुनि फाहामसालि मोखाङाव एनएचएमनि मावफारियाफोरनि खुद्रि साननायखौ नुनो मोन्दों। मख'नो गोनांदि गासै आसाम रायजोआवनो एनएचएमनि मावफारियाफोरनि खुद्रि साननायनि जाहोनाव गोबां देहा फाहामसालिफोरा थाबथानानै दंमोन। दिनै गासै आसाम रायजोआवनो एनएचएम मावफारियाफोरनि खुद्रि साननाया दिनै जोबथा सान तो स्ट्राइকৰ কি আছিলে আজি 3 দিনীয়া স্ট্রাইক কৰিম বুলি প্লে আমি ভাবিছিলো যোনটো আমাৰ যোনটো কি কৰা হৈছিলে সেইটো আজি অন্তিম দিন তো এজ পাৰ আমাৰ আটুৱাৰ পৰা যিবিলাক ডাইৰেকশন আহিছিলে আমি এটো ফলো কৰিলো ঠিক আছে আজি কি কয় 3 দিনৰ স্ট্রাইকৰ কাৰণটো তো আমি যোৱাকালি কৈছিলো তো আকৌ মই আজি এবাৰ ৰিপিট কৰি দিছো টু দা অনাৰেবল সিএম অফ আসাম টু দা মিশন ডাইৰেক্টৰ এনএচএম যেহেতু আমি এনএচএমৰ কৰ্মী হয় আজি অতদিনে আমি এনএচএমত কাম কৰি আছো এনএচএমত আজি ধৰক মোৰে হৈ গল 10 বছৰ কিছুমান আমাৰ সহকৰ্মী আছে ইহঁতৰ মোটামুটি আপোনাৰ 20 বছৰ পাৰ হৈ গল 15 বছৰ 2006 ৰ পৰা এনএচএম চলি আছে আমি 2006 ৰ পৰা কাম কৰি আহি আছো আজি যিয়ে কাম নহওক আজি মই আৰু যোৱাকালি এটা কথা কোৱা নাছিল আজি মই এটো এড কৰি আছো মানে আমাৰ ভিতৰত এনেকুৱা ধৰণৰ ওয়ার্ক প্ৰেসাৰ হৈছে মানে একচুয়ালি মই এটা জাস্ট এটা বস্তু এড অন কৰিছো যে কথাৰ কথা আমাৰ যেনেকে এটা এনসিডি নহয় মানে নন কমিউনিকেবল ডিজিজৰ ওপৰত এটা স্ক্ৰিনিং চলি আছে যে আমি যেনেকে সুগাৰ প্ৰেসাৰ oral cancer breast cancer এইবিলাক স্ক্ৰিনিং কৰি পেলে পঠাব লাগে যে এনসিডি স্ক্ৰিনিং চলিছে তাৰ লগত 100 ডে টিবি এলিমিনেশন প্ৰগ্ৰাম চলি আছে তাৰ লগত আপোনাৰ আৰু নানান ধৰণৰ বেলেগ প্ৰগ্ৰাম আৰু যোনটো আপোনাৰ ৰেগুলাৰ প্ৰগ্ৰাম যেনেকে আছে যেনেকে যোৱাকালি বুধবাৰ আছিল ইমিউনাইজেশন ডে আছিল তো হেফেজাৰ টাইপ ওয়ার্ক আমি কৰি আছো কিন্তু আমি খালি ইখিনি মানে বিচাৰিছো যে আমি যোনটো কাম কৰি আছো ইখিনি মানৰ কাৰণে আমি পইচাটো পাব লাগে হেতুৱে কথা কেনেকি সেম ওয়ার্ক যদি আমাৰ যদি ৰেগুলাৰ কৰ্মীয়ে কৰি পেলাই যদি ইহতে যদি আমাৰ আৰু ইহতৰ মাজত যদি মোর দেন 30-40% যদি পেৰ যদি ডিফাৰেন্স থাকে তো আমাৰ তো হাজাৰ হল তো আমাৰো তো অলপমান দুখ লাগিব আজি আমাৰ আটুৱাৰ এসোসিয়েশনৰ পৰা অল আসাম হেল্থ এন্ড টেকনিক্যাল ওয়েলফেয়ার এসোসিয়েশন পৰা এইটো দাবী জনোৱা কাৰণটো কি কাৰণটো হেতুৱে হয় কেনেকে এনএচএম এটা ন্যাশনাল হেল্থ মিশন এইটো ন্যাশনাল প্ৰগ্ৰাম এটা হয় বেলেগ ষ্টেটৰ এনএচএমৰ কৰ্মীয়ে আমাতকে অলপমান স্যালাৰি বেছি পাই আছে ইহঁতৰ অলৰেডি ইনক্ৰিমেন্ট হৈ গল কিন্তু আমালোকৰ অসমৰ এতিয়ালৈকে হোৱা নাই মেইন প্ৰবলেমটো এতিয়া কি হৈ আছে আমি তো গম পোৱা নাই আমি দাবী জনাইছো যে আমাৰ অনাৰেবল সিএম অফ আসামে আমাৰ দাবীখিনি মানি ল'ব আমাক কি কৰিব যে আমাৰ সেম পে আমাক কৰি দিব যেহেতু মানে আজি যিয়ে হওক যিয়ে নহওক আজিৰ পৰা 10 বছৰ আগত যিটো বস্তুৰ দাম আপোনাৰ 10 টকা আছিল এইটো 100 টকা গৈ পাইছে তো আমি সেই সেম বস্তুটো আজি তো কিনিব লগা হৈছে হয় না আমাৰ দৈনন্দিন লাইফত যেটো কামত যেটো বস্তু লাগে হেনি মান তো আমি তো লবই লাগিব কিন্তু আমাৰ তো পে স্কেল তো এনেকা বাঢ়া নাই আমাৰ তো জাস্ট 5% ইনক্ৰিমেন্টে হয় এটা কথাৰ কথা মানে আপোনাৰ যোৱা বছৰে যদি আমি 1000 টকা পাইছিলো এতিয়া আমি কিমান পাম 1050 টকা পাম হয় নাই 10% হলে আপোনাৰ 100 টকা এড হ'ল তো এই 5% ইনক্ৰিমেন্টৰ লগত আমাৰ যোনটো ইনফ্লেশন হৈ আছে আমাৰ এতিয়া ইকোনমিত এই ইকোনমিৰ লগত আমি তো কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰো তো আমাৰ ফালৰ পৰা অনাৰেবল সিএম অফ আসাম এমডি এনএচএম আসাম আৰু কমিশনাৰ সেক্ৰেটাৰী যাৰলৈকে আমি এই লেটাৰটো আমি ফৰৱাৰ্ড কৰি দিছো এইটোৱে আমাৰ ৰিকুৱেষ্ট থাকিল যে যেহেতু আজি লাষ্ট আমাৰ কি কয় স্ট্ৰাইকৰ লাষ্ট ডে হয় এই ৰিকুৱেষ্টখিনি আমাক মানি লওক আৰু আমাৰ এই কি কয় যাতে আমি যেনেকৈ আমি হেল্থ ডিপাৰ্টমেণ্টত ইমান দিনৰ পৰা কাম কৰিছোঁ আমিও বিচৰা নাই যে আমাৰ কাৰণে কোনোবা এটা পেচেণ্টৰ কিবা এটা প্ৰব্লেম হওক কেনেকৈ আমি ধৰক আজি যেনেকৈ যোৱাকালি ইমিউনাইজেশ্যন ডে আছিলে যোৱাকালি আমাৰ এএনএম বাইদেউকেইটাই এটা ইমিউনাইজেশ্যন কৰিব পৰা নাই এতিয়া ধৰক যেকেটা ডিউ লিষ্টত ইমিউনাইজেশনত লিষ্টত বাচ্চাকেটা আছিল সিহঁতে তো ভ্যাকসিন নাপালে নো ডাউট কেটামান জায়গাত হৈছে যেনেকৈ যেকেটা মানুহ ৰেগুলাৰ পোষ্টৰ হয় ৰেগুলাৰ পোষ্টৰ এএনএম বাইদেউকেইটাই কৰিছে কিন্তু
হিউজ ডিফারেন্স আছে। কথার কথা যদি 100টা এএনএম যদি আপনার যদি থাকে তার ভিতৰত 50টা বা আপনার 40টাই কৰিছে, 60টা তো কৰা নাই, তা আলটিমেটলি কাৰ লছ হৈছে? আমাৰ পাব্লিকৰ লছ হৈছে। আৰু বিং এন হেল্থ মানে পাৰ্চন মই নিবিচাৰোঁ যে আমাৰ পাব্লিকৰ কেতিয়াও লছ হওক। কেনেকৈ হেল্থ এনেকুৱা এটা ইছ্যু হয় আমালোকৰ ইণ্ডিয়া কাণ্ট্ৰিত, কেনেকৈ আমাৰ অলৰেডি লেকিঙত চলি আছে। আমাতকৈ ডেভেলপ কাণ্ট্ৰিকেইটা আমাতকৈ বহুত বেছি কাম কৰি আছে হেল্থত, আজি যোনটো ইণ্ডিয়াত হোৱা নাই। কিন্তু আমি সেইটো ষ্টেজ গৈ পাব লাগিব, আৰু গৈ পোৱাৰ কাৰণে আমি কাম কৰিব লাগিব, আৰু কামটো আমি কৰি আছোঁ। কিন্তু কাম কৰাৰ পিছতো যদি আমি ফলটো নাপাওঁ সেইটোৱে আমাৰ দুখ। তো এইটোৱে আমাৰ কি আমাক 7 পে কমিশ্যনৰ কৰি দিব লাগে। তাৰপিছত আমাৰ যিকেইটা মানুহ যে NHM কৰ্মী যেনেকৈ কণ্ট্ৰেকচুৱেলত কাম কৰি আছে, সেই কণ্ট্ৰেকচুৱেলটো ৰেগুলাৰাইজ কৰি দিব লাগে। প্লাছ আমাৰ যেনেকৈ আপোনাৰ 3 দিন কৰ্মবিৰতি পালন কৰিছোঁ যোৱা 4, 5, 6 তাৰিখে। আমাৰ উদ্দেশ্য এইটোৱে যে আমি 2006 চনৰ পৰা বহুত কষ্ট কৰি NHMৰ আণ্ডাৰত কাম কৰি আছোঁ। আমাৰ দুখ লাগে যদি আমি একেখন টেবুলতে কাম কৰা, আমাৰ ৰেগুলাৰ চাকৰি কৰা মানুহজনে যদি 70-80 হাজাৰ টকা দৰমহা পায়, আৰু যদি আমি 18-20 হাজাৰ টকাত কাম কৰিব লাগে, ইমানখিনি পাৰ্থক্যৰ কাৰণে আমাৰ দুখ লাগে। আৰু এতিয়া আমাক চৰকাৰে যিখিনি বেতন দি আছে, সেই বেতনখিনি দি আমাৰ সংসাৰে নচলে। আৰু আমাৰ যিটো আমি চাকৰি কৰি আছোঁ, এই চাকৰিটোৰ আমাৰ কোনো ভৱিষ্যত নাই। যদি আমাৰ সহকাৰী, যদি আমাৰ ৰেগুলাৰ কৰ্মচাৰী এজনে যদি ইমানখিনি দৰমহা পায়, আৰু তাৰ বিনিময়ত আমি তেখেতসকলৰ সমানে কাম কৰোঁ, আৰু আমি ইমানখিনি দৰমহা কিয় নাপাওঁ? আমি এইটোৱে দাবী জনাই ইয়াতে আজি 3 দিন ধৰি কৰ্মবিৰতি চলাইছোঁ। আৰু আমি মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্যমন্ত্ৰী মহোদয় তেখেতসকলক কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ ফালে এবাৰ চকু মেলি চাওক তেখেতসকলে, আৰু ৰেগুলাৰ কৰ্মচাৰীসকলে যেনেকৈ পেঞ্চনৰ সুবিধা পায় বা বেংকৰ লোন এইবিলাক সুবিধা পায়, যাতে আমাকো যাতে সিমানখিনি সুবিধা তেখেতসকলে প্ৰদান কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। NHM পৰা আমি NM বুলি আমি ষ্ট্ৰাইক কৰিছোঁ। এইটো ষ্ট্ৰাইক কৰাৰ বিষয়ে আমি অলপমান ক'ব বিচাৰিছোঁ। আজিলৈকে আমি 3 দিন হ'ল, এই 3 দিন ভিতৰত আমি ষ্ট্ৰাইক কৰি আছোঁ, তাৰপিছত একো ফলাফল পোৱা নাই। এইটো আমি আসাম চৰকাৰত আমাৰ ছাৰ হেল্থ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ ওচৰত আমি অনুৰোধ কৰোঁ। আমি যিমান আমি NHMৰ কৰ্মচাৰী, NM, ডক্টৰ, টেকনিচিয়ান এইবিলাক আমি এখন 3 দিনত আমি এই ষ্ট্ৰাইক কৰি আছোঁ। এই ষ্ট্ৰাইক কৰাৰ সময়ত আমি একো এনচাৰ এইলৈকে আমি পোৱা নাই। এইটো দিব না নাই ছাৰসকলে আমি নাজানো। তথাপি আমি এইটো ষ্ট্ৰাইকটো আমি আজি কৰি আছোঁ। এই ভিতৰত আমি ক'ব বিচাৰিছোঁ, আমি NM হৈ পেলাই আমি NM হৈ আমি 2006ৰ পৰা আমি NM কৰ্মচাৰীবিলাক আছোঁ NHMত। তথাপি আমি 2006ৰ পৰা কৰি আমি এই 2025ত আমি আহিলোঁ। তথাপি আমি একো ফলাফল পোৱা নাই। ৰেগুলাৰ চাকৰি কৰা মানুহবিলাক যিমান ফেচিলিটি পাইছিল, আমি একো ফেচিলিটি পোৱা নাই। আমি লোন নাপায়, আমি পেঞ্চনেই নাপায়, এইবিলাক ফেচিলিটিটো আমি নাপায়। আমি যেনেবা 2010ৰ পৰা 6ৰ পৰা কৰি আমি ইয়াত আহিলোঁ। আমি বস্তু এখন আমি ৰিটায়াৰ হোৱা টাইমটো হৈ গ'ল। তো আমি যদি মৰি যায়, আমি বাচ্চাগুলাক কি খাব? আমাৰ বাচ্চাগুলাক কি খাই পেলাই থাকিব? আমাৰ বাচ্চাগুলাক এনে যেনেবা মা আমাৰ চাকৰি কাম কৰিছে বুলি আমি বাচ্চাগুলাক একো যদি কিবা নাপায়, ফেচিলিটি নাপায়, আমাৰ বাচ্চাগুলা ফিউচাৰত কি হ'ব? এইটো কাৰণে আমি আসাম চৰকাৰত মিনিষ্টাৰ হিমন্ত বিশ্ব ছাৰ আৰু আমাৰ BTC ছাৰ প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ এই হেল্থ মিনিষ্টাৰ অৰূপ ডেকা ছাৰ আমাৰ অলপ সহায় কৰিব লাগিব। NHM কৰ্মচাৰী যিমান আছে, আমাক যিমান ৰেগুলাৰ চাকৰি কৰা মানুহবিলাক যিমান পায় দৰমহা, এই দৰমহাটো দিবই লাগিব। 7 পে দিবই লাগিব। আমাৰ লোনৰ সুবিধা দিব লাগিব। আমি ঘৰত বনাইলে আমি যেনেবা আমি দৰমহা দিয়া আমি এইটো কৰিব নোৱাৰে। আমাৰ হাউজিং লোন এইবিলাক ল'ব লাগে। ৰেগুলাৰ চাকৰি কিমান লোন হাউজিং লোন পায়, আমি যেনেবা বেংকত যাইলে আমি এইবিলাক সুবিধা নাপায়। এইটো কাৰণে আমি দুখ লাগে। এইটো কাৰণে আমাৰ আসাম চৰকাৰ এই হেমন্ত বিশ্ব শৰ্মা ছাৰ আমাক অলপমান সহায় দিব লাগিব। আমাৰ
একটা নহয় একটা সুবিধাটো আমাক দিবই লাগিব রেগুলার ঘুরিব লাগে 7 পে দিবই লাগিব আমার এইটো সেম রেগুলার চাকরি কৰা মানুহবিলাক যিমান এইটো ফেসিলিটি পায় আমাক দিবই লাগিব আমি এনএমৰ পৰা এইটো অলপমান অনুৰোধ কৰিলো স্যাৰটো অলপমান আমাক সহায় দিবই লাগিব আমাৰ বাচ্চা আমাৰ ঘৰত অলপমান ফিউচাৰৰ কাৰণে অলপমান সহায় দিব লাগিব আমি মৰি যাইলে আজি নহলে খালি আমি মৰি যাম আমি বাচ্চা বলা কি খাই থাকিব এইটো কাৰণে আমি অলপমান দুখ লাগি পেলাই কৈছিল অলপমান আমাক মৰম কৰিব লাগিব একটা নহয় একটা আমাক সুবিধাই দিব লাগিব এইটো স্যাৰ ওচৰত আমি অলপমান অনুৰোধ কৰিলো